তোমালোকক আগৰ দুটা পাঠত জকাৰৰ বিষয়ে শিকাইছিলোঁ। এইবাৰো জকাৰৰ বিষয়ে শিকোৱা হ'ব, কিন্তু ইয়াত এটা পাৰ্থক্য আছে। আমি সাধাৰণতে যেতিয়া দন্তীয়া দকে ধৰিছোঁ, দন্তীয়া দত আমি যেতিয়া জকাৰডাল লগাই দিছিলোঁ তেতিয়া আমি দ্য বুলি কৈছিলোঁ, বা যেতিয়া দন্তীয়া নত জকাৰডাল লগাই দিছিলোঁ ন্য বুলি কৈছিলোঁ। কিন্তু এতিয়া দন্তীয়া শ, তলবীয়া শ, মূৰ্ধন্যা শ আৰু দন্তীয়া শ এইকেইটা আখৰৰ লগত যেতিয়া জকাৰ যোগ হয় তেতিয়াহ'লে কি হয়, আমি স্য বুলি ক'ব লাগিব। লাগিলে সেইটো তলবীয়া শই হওক, লাগিলে সেইটো দন্তীয়া শই হওক বা মূৰ্ধন্যা শই হওক, যেতিয়া আমি জকাৰ লগাম তেতিয়া আমি বৈশ্য, উৰিষ্যা এনেকৈ নক'ম। আমি ক'ম বৈশ্য, উৰিষ্যা, অৰ্থাৎ চ উচ্চাৰণ কৰিম। আৰু যেতিয়া হত আমি জকাৰ লগাম, হত জকাৰ লগালেও আমি হিয় বুলি নকৈ আমি ক'ব লাগিব জ। এইটো হ'ব উজ্জ, এইটো হ'ব ঐতিহ্য, সেইদৰে। এতিয়া আমি ভালদৰে প্ৰথমৰ পৰা মন দি পঢ়িম। ভালদৰে তোমালোকে চাই যাবা। তলবীয়া শত জকাৰে স্য, বতৈকাৰে বৈ, তলবীয়া শত জকাৰে স্য, বৈশ্য। এইটো ৰিকাৰ দিছে দেই, ৰিকাৰডাল অতি ধৰিব নোৱাৰাকৈ দিছে। যি কি নহওক, দন্তীয়া দত ৰিকাৰে দ্ৰি, তলবীয়া শত জকাৰে স্য, দৃশ্য, বৈশ্য, দৃশ্য। তাৰপাছত এতিয়া আহিলে মূৰ্ধন্যা শত জকাৰে স্য, উৰিষ্যা, হচৌ ৰথচৈকাৰে ৰি, মূৰ্ধন্যা শত জকাৰে আকাৰে স্যা, উৰিষ্যা। আৰু ঋস্যমুখ ৰি, মূৰ্ধন্যা শত জকাৰে স্য, মত দীৰ্ঘকাৰে মু, ক, ঋস্যমুখ। এতিয়া আহিলে দন্তীয়া শত জকাৰে স্যলৈ আহিলোঁ এবাৰ। হাস্য, নমস্য, স্যামন্তক, স্যমন্তক। হতাকাৰে হা, দন্তীয়া শত জকাৰে স্য, হাস্য, দন্তীয়া ন ম, দন্তীয়া শত জকাৰে স্য, নমস্য, দন্তীয়া শত জকাৰে স্য, ম, নত্যন্ত, দন্তীয়া নত্যন্ত, ক, স্যমন্তক। আৰু এইবাৰ আহিলে আমাৰ হত জকাৰে জ বুলি ক'ব লাগিব। হত জকাৰে হিয় বুলি নকৈ আমি ক'ব লাগিব হত জকাৰে জ, উজ্জ, ঐতিহ্য। দীৰ্ঘ উ, হত জকাৰে জ, উজ্জ, ঐ, দন্তীয়া ত হচৈকাৰে তি, হত জকাৰে জ, ঐতিহ্য। এবাৰ শব্দকেইটা আকৌ এবাৰ চাই লোৱা। বৈশ্য, দৃশ্য, উৰিষ্যা, ঋস্যমুখ, হাস্য, নমস্য, স্যামন্তক, উজ্জ, ঐতিহ্য। এতিয়া আৰু কিছু শব্দ দিয়া আছে, আমি সেইখিনি চাম। আৰু ইয়াৰ লগত এইবাৰ আমাক এটা দফাও দিছে, অৰ্থাৎ পেৰেগ্ৰাফ এটাও দিছে, সেইটোও আমি পঢ়িব লাগিব। অকণমান মোৰ ভুল এটা হৈ গ'ল, আমি তললৈ গুচি গ'লোঁ বেছিকৈ। অকণমান ধৈৰ্য ধৰা। আমি পাইছোঁ। এইবাৰ দিয়া আছে ঠিক সেইদৰে 12টা শব্দ দিয়া আছে, আৰু 12টা শব্দ আমাক দিয়া আছে। এই 12টা শব্দ আমি এইবাৰ পঢ়িম। শস্য, যশস্যা, অমাৱস্যা, শিষ্য, বিশেষ্য, ভৱিষ্যত, সহ্য, অসহ্য, বাহ্যিকতা, শ্যাম, শ্যামল, আৱশ্যক। এই বানানকেইটা আজি মই কৰি দিয়া নাই, তোমালোকে নিজেই বানানকেইটা কৰিবা। আকৌ এবাৰ শব্দকেইটা চাবা। শস্য, যশস্যা, অমাৱস্যা, শিষ্য, বিশেষ্য, ভৱিষ্যত, সহ্য, অসহ্য, বাহ্যিকতা, শ্যাম, শ্যামল, আৱশ্যক। এই শব্দকেইটাৰো তোমালোকে শ্ৰুতলিপি লিখিবা। এতিয়া এই যে পেৰেগ্ৰাফটো দিছে সেইটো আমি এটা অভ্যাস কৰিম। আখৰ নুজুটোৱাকৈও পঢ়িবলৈ আমি অভ্যাস কৰিব লাগিব, তেহে আমাৰ পাঠ পঢ়া শুদ্ধ হ'ব। এতিয়া আমি নুজুটোৱাকৈ আজি পঢ়ি চাওঁচোন, যদি অসুবিধা পোৱা তোমালোকে ক'বা। সময় অমূল্য ধন, ইয়াক অপব্যয় নকৰিবা।
ৰাতিপুৱা ব্যায়াম অভ্যাস কৰিবা ব্যায়াম শৰীৰৰ বাবে আৱশ্যকীয় বাল্যকাল ভৱিষ্যত জীৱনৰ সাৰুৱা ভেটি পাঠ্যপুথি মন পুতি অধ্যয়ন কৰিবা পিতৃ মাতৃ আৰু শিক্ষাগুৰু আমাৰ পূজ্য কেতিয়াও তেওঁলোকৰ অবাধ্য নহবা বৰেণ্য মানে নমস্য একলব্যই নিজৰ আঙুলি কাটি গুৰু দক্ষিণা দিছিল এতিয়া মই ৰৈ পঢ়িছোঁ কিন্তু তোমালোকে যেতিয়া একদম পঢ়া হৈ যাবা ভালদৰে তেতিয়া কিন্তু এটা শব্দকে পঢ়িলে নহ'ব আমি কেনেকৈ পঢ়িব লাগিব সেইটো মই এবাৰ দেখুৱাই দিম তেতিয়া য'ত দাঢ়ি আছে কমা আছে আমি তাতহে ৰ'ব লাগিব এবাৰ মন দিবা সময় অমূল্য ধন ইয়াক অপব্যয় নকৰিবা ৰাতিপুৱা ব্যায়াম অভ্যাস কৰিবা ব্যায়াম শৰীৰৰ বাবে আৱশ্যকীয় বাল্যকাল ভৱিষ্যত জীৱনৰ সাৰুৱা ভেটি পাঠ্যপুথি মন পুতি অধ্যয়ন কৰিবা পিতৃ মাতৃ আৰু শিক্ষাগুৰু আমাৰ পূজ্য কেতিয়াও তেওঁলোকৰ অবাধ্য নহবা বৰেণ্য মানে নমস্য একলব্যই নিজৰ আঙুলি কাটি গুৰু দক্ষিণা দিছিল গতিকে এইখিনি তোমালোকে পাঠ পঢ়াটো শুদ্ধকৈ পঢ়িবলৈ চেষ্টা কৰিবা লগতে এই পেৰেগ্ৰাফটো যিখিনি ইয়াৰ পৰা ইয়ালৈ আছে সেইখিনিও তোমালোকে ডাঙৰক ক'বা যে শ্ৰুতলিপি দিয়ক আমি লিখিম এইদৰে লিখি অভ্যাস কৰি থাকিলে তোমালোকৰ বানান সদায় শুদ্ধ হ'ব আৰু লগতে তোমালোকে যেতিয়া সদায় নিয়মিতভাৱে পঢ়িবা পাঠ পঢ়িবা তেতিয়া তোমালোকৰ উচ্চাৰণ শুদ্ধ হ'বৰ কথা কওঁতেও সকলোবোৰ তোমালোকে শুদ্ধকৈ ক'ব পাৰিবা